जों बयबो मिथियो बे गामिया नै दाख्लै बावैसो जे सरकारजोंहाय इलिगेल इनक्ल'जार होननानै उच्छेद खालामजादों, होखारजादों, न' बां सिफायजादों। जों बावहाय बिथांमोननि नै दा जे सोलिनाय बिथांमोननि थानाय बे थानाय जानाय जे मोनसे जिबायदि अबस्था बिथांमोना सोलिनांदों बे अबस्थाखौ जों खबर लानोल' फैदों। ओमफ्राय बिनिफ्राय जोङो बाहायनो एसे एखेबारे सामान्य जों बिथांमोननो जानाय लोंनाय जगार जा हायो जों BPF हानजानिफ्राय जोङो चिरां जिल्ला BPF हानजानिफ्राय एसे एनै जोङो सहाय होनो फैदों बेखिनियानो। नोंथांमोना निस्सय बेवहाय मोननै नुथाय नुदों जानो हागौ। मोनसे जाहैबाय मानसिनि दुखु आरो फारसेथिं नायोबा इसोरानो सोरजिनाय दंफां लाइफांनि माखासे जोबस्रांलांनो थांनाय माखासे नुथाय। दा बिनि सायाव नोंथांमोना मा बुंनो सानो? बेथ' सोंनाया गिदिर, बिनि फिननायाबो गेदेर। जों मानसि, दिनै जों मानसि हिसाबै जों जोनोम लाबाय। नेचारेल भाबै जों बयबो मिथियो दिनै सुबुं माहारिया बांलांबाय, नाथाय जों जे जायगायाव गसंना थादों बे मालाबाबो बाङा। बाङियाव बाहाय माखासे इमबेलेन्स जाया नङा जालांबाय। दा बेखौ जों मानसि हिसाबै जों मानसिनि खोथाखौनो जों बांसिन रेसपन्स होनांगोन, गुरुत्व होनांगोन। न' डाउट जों बयबो मिथिगौ बिफां लाइफां नेचारेला दिनै जोबनानै थांदों। नंगौ, नेचारेलखौबो जोंनो नांगौ, नाथाय जोङो मानसि हिसाबै जों मानसिनि जोङो माबाखौ जों प्रायरिटि होगोन। बेखिनियानो। আপোনালোকে কি উদ্দেশ্যলৈ ইয়াত আহিব লগা হৈছে? বিশেষকৈ আজি এই অঞ্চলত কিছুদিন আগত বন বিভাগ এভিকশ্যন কৰিছে। আমি খবৰত পাইছোঁ, নিউজত পাইছোঁ, আপোনালোকৰ যোগেদি আমি খবৰটো পাইছোঁ। দুখ লাগিছে। আমি এজ এ হিউমেন বিং, মানুহ জাতি হিচাপে আমি BPF দলৰ আমাৰ জিলা আৰু কেন্দ্ৰীয় সমিতিৰ ইয়াত ডেলিগেট আহিছোঁ যদিও আমি প্ৰথমতে আমি মানুহৰ বাবে বুলি ভূপেন হাজৰিকাও গীত গাই গৈছে। আৰু আমি বিশেষকৈ দুখ পাইছোঁ এই কেঁচুৱা বৰ, আৰু বিশেষকৈ আমাৰ ভাৰতবৰ্ষত আমি এটা বিভিন্ন জাতি ধৰ্ম বসবাস কৰা ইয়াত দেখিবলৈ পাইছোঁ। গীৰ্জাও আছিলে, আৰু গীৰ্জাকো ধৰ্ম অনুষ্ঠানকো ইয়াত অপমান কৰা হৈছে। অলপ দুখ লাগিছে, যিহেতু এটা আধ্যাত্মিক বস্তুত যোনে মানুহ ভৰসা কৰে। আজি কিছু এটা সহায় এই সৰু সৰু কেঁচুৱাবোৰ আৰু বুঢ়া বুঢ়ী আটা এইগিলা আছে, সিহঁতক অলপ চাব আহিছোঁ, খবৰ ল'ব আহিছোঁ BPF ফালৰ পৰা। এইটোৱে আমাৰ উদ্দেশ্য। তেওঁলোকৰ আগন্তুক দিনৰ যিটো নেকি অধিকাৰ, মাটিৰ অধিকাৰ, সেইটোৰ ওপৰত আপোনালোকৰ প্ৰাৰ্থীৰ হয় কি ধৰণৰ আগবাঢ়িব? চাওক, মই আজি BPF দলত আছোঁ, আৰু এইখন অঞ্চলত BTC বুলি ক'লে বড়োলেণ্ডৰ কথাটো ওলাই আহে। জন্মৰ পৰা আমি এপছু আন্দোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন উইংছৰ আন্দোলনৰ পৰা আৰম্ভ কৰি আমি দেখিবলৈ পাইছোঁ যে বড়োসকলে নিজৰ বড়োলেণ্ড বা নিজৰ ভূমি অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি আহিছে। কিন্তু আজি অতিকে দুৰ্ভাগ্যজনক বুলিহে মই ভাবোঁ। হয়, আজি এইখন অঞ্চলত উন্নতি হৈ আহিছে, ৰিভলিউচনাৰী এটা চেঞ্জ এটা আহিছে, সেই বুলি নিজৰ ঠাইত বড়োসকলে যিটো অঞ্চলক লৈ বড়োলেণ্ডৰ সপোন দেখিছিলে বা সংগ্ৰাম কৰিছিলে, কিন্তু সেই মাটিতে যদি বড়োৱে আজি এভিক্টেড হ'ব লাগে, তেতিয়া মই ভাবোঁ অলপ দুৰ্ভাগ্যজনক। আজি হাজাৰ হাজাৰ মানুহ শ্বহীদ হৈ গ'ল, BSC হ'ল, BTC হ'ল, BTR হ'ল। তাৰপিছতো যদি বড়ো মানুহে যদি বড়ো অঞ্চলত বা বড়ো ভূমিত, যাক আমি কওঁ বড়ো ভূমি বুলি, তাত বড়ো মানুহে যদি এভিক্টেড হ'ব লাগে, তেতিয়াহ'লে অলপ চিন্তা কৰিবলগীয়া বিষয়। মই কি ক'ম, আপোনালোকে বুজিব, সকলোৱে জানে। ইয়াতকৈ আৰু ইয়াৰ উত্তৰটো চবেই বুজি পায়। তো ইয়াত আৰু মই বেছি ক'ব লগা মোৰ দৰকাৰ নাই বুলি মই ভাবোঁ। কি আহ্বান জনাব চৰকাৰক? প্ৰমোদ বড়ো চৰকাৰক তেখেতক আহ্বান জনাবলগীয়াতো একো নাই। ৰাইজে তেখেতক চিফ পাতিছে। চিফৰ গাদীত বহাৰ পিছত তেখেতৰ দায়িত্ব আৰু কৰ্তব্যটো তেখেতে বুজিব লাগে। আজি যি অঞ্চলক লৈ বড়ো ৰাইজে আজি ইমান বছৰৰ পৰা যুঁজি আহিছে, ইমান শ্বহীদ হৈছে, আকৌ এই অঞ্চলতে আমাৰ বড়ো মানুহবিলাকে এভিকশ্যন হ'ব লাগে নেকি? মই চিধা চিধিকৈ আহ্বান জনাম এই অঞ্চলত বসবাস কৰা আমাৰ বড়ো দাদা ভাইসকলক,
অতি শীঘ্ৰে লেন পাট্টাটো দিয়াৰ ব্যৱস্থা কৰক।